অমলৰ ওচৰলৈ আহি মালতীয়ে ক'লে, এই জনাক নিশা ইয়াতে বহি বহি কি ভাবিছা? ইমান সুন্দৰ পৰিৱেশত অকলে অকলে ভাল লাগে জানো? মোকো মাতিব পাৰিলা হয়। মই ক'ত বহিম ক'ত নবহিম সেইটো কি তোৰ ওচৰত সুধি ল'ব লাগিব নেকি? তুমি তেনেকুৱাকৈ ভাবিছা কিয়? মইতো মাথো মুখে মুখে তৰ্ক কৰিব আহিছ? তোৰ ইমান সাহস? দুখ পাইছো, এৰি দিয়া মোক। এৰি দিম তোক মই আজি মজা দেখুৱাম। তোক মই কিমান দিন কৈছো মোৰ কোনো কামত তই বাধা নিদিবি, কিন্তু তই নুশুন। নাৰীৰ দৰে থাকিব লাগে, পুৰুষ হ'বলৈ চেষ্টা নকৰিবি। হঠাৎ অমলে ঘূৰি চাই দেখিলে যে সিহঁতৰ ছোৱালীজনীয়ে সিহঁতৰ কাজিয়া চাই ভয়াৰ্থভাৱে থিয় দি আছে। আৰে মাজনী, তোমাৰ কি হ'ল? তুমি ভয় খাইছা কিয়? আমি একো কৰা নাই। আছোন চাওঁ, এইফালে আছোন। অমলে চেয়াৰখনত বহি লৈ ছোৱালীজনীক কোলাত তুলি ল'লে। তুমি কিয় ভয় খাইছা? একোতো হোৱা নাই মাজনী। তুমি মোক বহুত ভাল পোৱা ন? মই তোমাক বহুত ভাল পাওঁ মাজনী। দেউতা, মই যেতিয়া ডাঙৰ হ'ম তেতিয়া মোকো মানুহে বহুত মাৰিব ন? মানুহে তোমাক মাৰিব? কিয়? তুমি তেনেদৰে কিয় ভাবিছা? যেনেদৰে তুমি মোক ভাল পোৱা তেনেদৰেই আইৰ দেউতায়ো আইক বহুত মৰম কৰিছিল ন?